हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 এডুকেশনৰ অগতানুগতিক শিক্ষা চেপ্টাৰটোৰ মোস্ট ইম্পৰ্টেন্ট অৰ এক্সপেক্টেড কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। এই ভিডিওটোত আমি এই চেপ্টাৰটোৰ 1 মাৰ্ক 2 মাৰ্ক 4 মাৰ্ক আৰু 6 মাৰ্কৰ কাৰণে কোনকেইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় গোটেইখিনি আজি আমি ভিডিওটোত ডিসকাশন কৰিম। আৰু আমি তোমালোকক হিষ্টৰীটো কমন দিছিলো আৰু সেইবোৰে তোমালোকৰ এক্সামত আহি গৈছে। আৰু বহুতৰ ডাউট থাকে যে তেওঁলোকে লং কোৱেশ্চন কিমান ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব এই বিষয়ে তেওঁলোকৰ ডাউট থাকে। তো এইখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। বহুতে বহুত লিখিও তেওঁলোকে ফুল মাৰ্ক নাপায়, কিন্তু কিছুমানে অলপ লিখি তেওঁলোকে ফুল মাৰ্ক পায়, কিন্তু কেনেকৈ পায় এই কথাখিনি আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তেনেহলে বলা আজি এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰো। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা। কোৱেশ্চন নম্বৰ 1 দিয়া আছে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বিশিষ্ট শিক্ষাবিদ জে.পি. নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় যে অগতানুগতিক শিক্ষা সংজ্ঞা দিয়া। ঠিক আছে, এই কোৱেশ্চনটো কেতিয়াবা তোমালোকৰ এনেকৈ আহে যে চমুটুকা লিখা অগতানুগতিক শিক্ষা। এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে, কোৱেশ্চনটো তোমালোকে নোট ডাউন কৰিবা। নেক্সট 2 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল যোগাযোগ শিক্ষা ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিল। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যোগাযোগ শিক্ষা ধাৰণা 19 শতিকাত 1840 চনত আইজাক পিটমেন নামৰ শিক্ষাবিদজনে প্ৰথম প্ৰচলন কৰিছিল। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। ভিডিওটো পজ কৰি তোমালোকে নোট ডাউন কৰিবা। নেক্সট 3 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হল অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। কোৱেশ্চনটো তোমালোকৰ পিওয়াইকিউত আহিছে আৰু প্ৰি ফাইনেল এক্সামবোৰতো অহা দেখা গৈছে। কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য হল 1 নম্বৰ লিখিবা অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজত চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। 2 নম্বৰ এই শিক্ষা ব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তাৰ পিছত 4 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল যোগাযোগ শিক্ষা মানে কি। এই কোৱেশ্চনটো তোমালোকৰ 1 বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যোগাযোগ শিক্ষা মানে হল যি শিক্ষা শিক্ষাৰ্থীৰ ইচ্ছা স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই শিক্ষা শিক্ষাৰ্থীয়ে ঘৰতে থাকিয়ে বিভিন্ন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উদাহৰণ মই লিখি দিছো, তোমালোকক কোৱেশ্চনত সোধা নাই, ইয়াৰ উদাহৰণ লিখি দিলে ভাল হয়। তো ইয়াৰ উদাহৰণ দিবা কম্পিউটাৰ, টিভি, ৰেডিঅ' আদি বিভিন্ন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াকে কি বুলি কোৱা হয় যোগাযোগ শিক্ষা। ঠিক আছে, যদি তোমালোকক কয় যে যোগাযোগ শিক্ষাৰ এটা উদাহৰণ দিয়া তেতিয়া তোমালোকে কম্পিউটাৰ লিখিব পাৰা, টিভি লিখিব পাৰা, ৰেডিঅ' লিখিব পাৰা, মোবাইল ফোন লিখিব পাৰা। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়, তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। নেক্সট 5 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য হল 1 নম্বৰ নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা। 2 নম্বৰ কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। 6 নম্বৰ কোৱেশ্চনটো হল অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়নে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়। ঠিক আছে, তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 7 নম্বৰ কোৱেশ্চনটো হল অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল কোন কোন। ঠিক আছে, ইয়াৰ উত্তৰ লিখিবা অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল হল অকৃতকাৰ্য যুৱক, দক্ষকৰ্মী, শিল্পী, ব্যৱসায়িক আৰু প্ৰযুক্তিবিদ, গৃহিণী, আইনকৰ্তা, যোগকৰ্মী, শিক্ষক, নেতা, বাধাগ্ৰস্তসকল, অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকল, লঘুসকল আৰু শিশু শ্ৰমিক। ঠিক আছে, তো ইয়াতে মই বহুতো আনিছো, হয়তো তোমালোকৰ গোটেইখিনি মনত নাথাকিব পাৰে,
কিন্তু তোমালোকৰ যিকেইটা মনত থাকে তোমালোকে সেইকেইটা লিখি দিলে হ'ব ঠিক আছে যে গোটেই যে তোমালোকক লিখিব লাগিব তেনেকুৱা নহয় যিখিনি তোমালোকৰ মনত থাকিব সেইখিনি তোমালোকে লিখি দিলে হ'ব নেক্সট 8 নম্বৰ কোৱেশ্চনটো হ'ল অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা চোৱা তোমালোকৰ অগতানুগতিক টপিকটোৰ পৰা বহুত কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে তোমালোকে ইয়াৰ যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি তোমালোকক চাব লাগিব আৰু এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ঠিক আছে এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা নেক্সট 9 নম্বৰটো হ'ল বৰ্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্ৰয়োজনীয় চোৱা অগতানুগতিক শিক্ষা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে তো ইয়াৰ প্ৰয়োজনীয়টো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে নতুবা 4 মাৰ্ক দিব পাৰে নেক্সট 10 নম্বৰ কোৱেশ্চনটো হ'ল যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা ঠিক আছে এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তো ইয়াৰ উত্তৰটো লিখিবা যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ হ'ল 1 নম্বৰ জীৱনব্যাপী শিক্ষা আহৰণ কৰাত সুযোগ প্ৰদান কৰে 2 নম্বৰ অৱসৰ সময় সুস্থভাৱে পালনৰ সহায় কৰে ঠিক আছে তো এই দুটা লিখিলে হ'ব নেক্সট কোৱেশ্চনটো সব কি দিয়া আছে যোগাযোগ শিক্ষাৰ দুটা কুফল ঠিক আছে তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যোগাযোগ শিক্ষাৰ দুটা কুফল হ'ল 1 নম্বৰ শিক্ষাৰ্থীসকলৰ মাজত সক্ৰিয়তাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায় 2 নম্বৰ শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজনৰ প্ৰতি অৱহেলা কৰা দেখা যায় তো তোমালোকক যোগাযোগ শিক্ষাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে তো তোমালোকক যদি যোগাযোগ শিক্ষাৰ দুটা কুফল লিখিব দিয়ে তোমালোকে এই দুটা লিখিলেও হ'ব বা বেলেগ লিখিলেও হ'ব ঠিক আছে নেক্সট 12 নম্বৰ কোৱেশ্চনটো হ'ল এইটো তোমালোকৰ এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে দূৰৱৰ্তী শিক্ষাৰ সংজ্ঞা দিয়া মানে দূৰৱৰ্তী শিক্ষা কাক বলে ঠিক আছে কোৱেশ্চনটো এনেকৈও আহিব পাৰে যে চমুটুকা লিখা দূৰৱৰ্তী শিক্ষা ঠিক আছে কোৱেশ্চনটো যেনেকৈ আহক তোমালোকৰ উত্তৰটো সেমে হ'ব তোমালোকে ইয়াৰ উত্তৰটো পঢ়িবা মই দিয়া নাই কাৰণ মই দিয়া উত্তৰটোৰ লগত হয়তো তোমালোকৰ উত্তৰবোৰ নিমিলিব পাৰে ঠিক আছে তো এইটো কোৱেশ্চন তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা নেক্সট 13 নম্বৰ কোৱেশ্চনটো হ'ল 4 মাৰ্কৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট হ'ব সেইটো হ'ল দূৰৱৰ্তী শিক্ষাৰ যিকোনো চাৰিটা উদ্দেশ্য তো এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে ভালকৈ চাবা নেক্সট 14 নম্বৰ কোৱেশ্চনটো হ'ল দূৰৱৰ্তী শিক্ষাৰ যিকোনো দুটা মূল উদ্দেশ্য ঠিক আছে তো ইয়াতে কি আছিল চাৰিটা উদ্দেশ্য সুধিছে তো ইয়াতে তোমালোকক দুটাও আহিব পাৰে ঠিক আছে অপৰ কোৱেশ্চনটো হয় জাস্ট দুটা উদ্দেশ্য ইয়াতে লিখা আছে ঠিক আছে তোমালোকৰ দুটাও আহিব পাৰে চাৰিটাও আহিব পাৰে তো দুটা উদ্দেশ্য মই লিখি আনিছো তোমালোকে লিখিবা দূৰৱৰ্তী শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য হ'ল 1 নম্বৰ এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা 2 নম্বৰ প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু ব্যক্তিমুখী কৰি তোলাৰ উদ্দেশ্য তো এই দুটাই হ'ল তোমালোকৰ দূৰৱৰ্তী শিক্ষাৰ উদ্দেশ্য ঠিক আছে কিন্তু তোমালোকে চাৰিটা পঢ়িবা কাৰণ এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট 15 নম্বৰ কোৱেশ্চনটো হ'ল মুক্ত শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য তো এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে তোমালোকে ভালকৈ চাবা ইয়াৰ উত্তৰটো মই লিখি আনিছো তোমালোকে লিখিবা 1 নম্বৰ জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ জগৰে সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা হয় 2 নম্বৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নতি তো এই দুটাই আছিল তোমালোকৰ কি যে মুক্ত শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য ঠিক আছে সো তোমালোকে এইটো ভালকৈ চাবা নেক্সট 16 নম্বৰ কোৱেশ্চনটো হ'ল অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য ঠিক আছে তো এইটো তোমালোকৰ পৰীক্ষাত 2 মাৰ্কৰ কাৰণে আহিব পাৰে তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা আৰু 2 নম্বৰ লিখিবা শিক্ষাৰ তান্ত্ৰিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয় ঠিক আছে তো এইটোই আছিল তোমালোকৰ কি অগতানুগতিক শিক্ষা দুটা বৈশিষ্ট্য তোমালোকে ভিডিওটো পজ কৰি এইবোৰ নোট ডাউন কৰি লবা বা তোমালোকৰ যদি আগত কিবা উত্তৰ পৰীক্ষা সেইটো লিখিলেও হ'ব ঠিক আছে নেক্সট 17 নম্বৰ কোৱেশ্চনটো হ'ল মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য তো এইটো কোৱেশ্চন তোমালোকত আহিব পাৰে তো এই কোৱেশ্চনটো তোমালোকে উত্তৰটো লিখিবা মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য হ'ল 1 নম্বৰ শিক্ষাত গণতান্ত্ৰিক ভাৱধাৰাৰ বিকাশ সাধন কৰা এই শিক্ষাৰ অন্যতম উদ্দেশ্য তো এইটো এটা লিখিব পাৰা 2 নম্বৰ লিখিব পাৰা উচ্চ শিক্ষাক শিক্ষক প্ৰধানৰ পৰিৱৰ্তে শিক্ষাৰ্থী প্ৰধান কৰি তোলা 3 নম্বৰ জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা তো
তো এই তিনিটাই হল তোমালোকৰ মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য তোমালোকে এই তিনিটা লিখিলে হ'ব বা যদি তোমালোকৰ আগত কিবা উত্তৰ আছে সেইবোৰ লিখিলেও হ'ব তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰিবা নেক্সট 18 নম্বৰ কোৱেশ্চনটো হল ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি তোমালোকে ইয়াৰ উত্তৰটো লিখিবা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হল অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় তো এইটো তোমালোকৰ মুক্ত হ'ব হা তো এইটো মুক্ত হৈ আছে এইটো কি হ'ব তোমালোকৰ মুক্ত হ'ব নেক্সট 19 নম্বৰ কোৱেশ্চনটো হল IGNOUৰ সম্পূৰ্ণ ৰূপটো লিখা মানে তোমালোকক এইটো ফুল ফৰ্ম লিখিব কৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে তো ইয়াৰ উত্তৰটো লিখিবা IGNOUৰ সম্পূৰ্ণ ৰূপটো হল ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি ঠিক আছে ইয়াৰ ফুল ফৰ্মটো কি ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত মোস্ট ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ কাৰণে কেতিয়াবা এইবোৰ কোৱেশ্চন তোমালোকৰ খালি ঠাইটো দিব পাৰে যে তোমালোকক লিখি দিবা IGNOUৰ সম্পূৰ্ণ ৰূপটো হল দি তোমালোকক খালি ঠাই দিব এতিয়া তোমালোকক লিখিব লাগিব ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি ঠিক আছে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় নেক্সট 20 নম্বৰ কোৱেশ্চনটো হল 1985 চনত স্থাপিত হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল তো ইয়াৰ উত্তৰটো লিখিবা 1985 চনত স্থাপন হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছিল ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় নেক্সট 21 নম্বৰ কোৱেশ্চনটো হল ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় কত আৰু কেতিয়া স্থাপন কৰা হৈছিল তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন দিল্লীত আৰু 1885 চনত স্থাপন কৰা হৈছিল তো এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট 22 নম্বৰ কোৱেশ্চনটো হল অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছে তো ইয়াৰ উত্তৰটো লিখিবা অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয় ৰখা হৈছে এইবোৰ কোৱেশ্চন তোমালোকৰ খালি ঠাইৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু 1 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে আজিৰ ভিডিঅ'ত যে 22টা কোৱেশ্চন আজি আমি ডিসকাশন কৰিলো তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 4 মাৰ্ক আৰু 6 মাৰ্কৰ কাৰণে গোটেইখিনি কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু এইবোৰ তোমালোকৰ পৰীক্ষাৰ আগত এবাৰ চাই যাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন হোৱাৰ সম্ভাৱনা বেছি আছে আৰু ভিডিঅ'ৰ প্ৰথমতে মই যে ক'লো যে তোমালোকে বৰ্ড কোৱেশ্চনৰ কাৰণে কিমান ওয়াৰ্ডৰ ভিতৰত লিখিব লাগে ঠিক আছে তো তোমালোকে কি কৰিবা যিকোনো এটা কোৱেশ্চন তোমালোকে পয়েন্ট ওয়াইজ লিখিব ট্ৰাই কৰিবা যদি তোমালোকৰ কোৱেশ্চনটো 6 মাৰ্ক থাকে তেনেহলে তোমালোকে ট্ৰাই কৰিবা তাত তোমালোকে 7টা বা 8টা পয়েন্ট লিখিব ঠিক আছে এটা দুটা পয়েন্ট তোমালোকে বেছি লিখিবা যে 6 মাৰ্ক দিছে তোমালোকে 6টা পয়েন্টে লিখিবা এনেকুৱা নহয় যদি তোমালোকক 6 মাৰ্ক দিয়ে তাত তোমালোকে 7টা বা 8টা পয়েন্ট লিখিবা ঠিক আছে তেনেহলে তোমালোকক কি কৰিব তোমালোকক গোটেই 6 মাৰ্কে দিব ঠিক আছে তো আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু তোমালোকৰ ডাউটটো ক্লিয়াৰ হল আৰু যদি কিবা ধৰণৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু আমি তোমালোকক চ্যাপ্টাৰ 1 ৰ ভিডিও দিলু যদি কোনোবাই চোৱা নাই সেই ভিডিওটো চাই লবা ডেসক্ৰিপচনত লিংক দি দিম নতুবা চেনেলত গলে চাব পাৰিবা যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেসক্ৰিপচনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক আছে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা তেনেহলে আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো